প্লে বটন ইফালে ফটো বেতাল দা এইটো কিমান লৈছে ভাল লাগছে এইটো বাদ দিয়ক কিমান গৈছে এইটো আৰু সেই আপি এটাৰ হেৰি চিন্তা কৰিব অলপ নহ'লে কিন্তু টাইম চাইম পাৰ হৈ গ'লে আৰু ভেজাল হ'ব ক'ৰ পৰা ধৰে নো আমিতো নাপাওঁ বিচাৰি মই আৰু ভাবো সেইগিলা চাগে সেই বাকী হোটেলত কিমান লাভ হ'ল হোটেলত বেছি নাই 6,000 মান টকা লাভ হৈছে জানো ইমানে ৰাতিপুৱাৰ পৰা মৰি বনাই আছে অ নিপুদা ভাল নহ'লে কিন্তু চাব মাংনাগিৰি ওলাই দিম আজি কলেজত যাওঁ কলেজত গেলেও কিমান পঢ়বি আৰু মানুহ গুড মৰ্নিং গাইছ আৰু স্বাগতম জনাইছো মই নতুন এটা ভিডিঅ'লৈ বাকী এতিয়া সময় প্ৰায় 12টা মান বাজিলে আৰু গৈ আছো নলবাৰীত যাম মানে বেতাল হোটেল তাতে গৈ আছো আমাৰ যে সেই আনিনি ৰাইডটো কমপ্লিট হ'ল সেইটো ৰাইডৰ পিছত মানে এটা প্লেনিং আছিল যে আমি এটা খানা খাম ঘৰত গৈ ধুনীয়াকে তো আজি সেই খানাটো পাতা হৈছে বাকী আজি মোৰ লগত যাব লাজিনুৰ কি কেনে খবৰ নহ'ব নেকি খানাটো তয়ে বনাবি চাগে ন ঠিকে আছে বাকী এইফালে আছে বাইক আৰু বাইকটোত অলপ প্ৰব্লেম হৈছে সেই সিদিনা যে নলবাৰীত গৈছিলো ৰাতি সেই ৰাতিয়ে মানে গাঁতত পৰি এইখিনিত অলপ বেকা হৈ গ'ল আমাৰ ৰাস্তাবিলাকতো জানেই গাইছ একদম পুখুৰী সেই পুখুৰীৰ মাজত সোমাই গৈছিলো কিন্তু দুখ চুখ পোৱা নাই হ'লেও এইটো অলপ বেকা হৈছে এইটো ঠিক কৰাই ল'ব লাগিব আমাৰ ওচৰত এই গেৰেজত গৈছিলো কৈছে ইয়াতে নহ'ব ডাইৰেক্ট গুৱাহাটী লৈ যাব লাগিব তো গুৱাহাটীত মই কল কৰিছিলো যে আহি যাবি তো এদিন হাৱা চাৱা দি পুৰা ঠিক কৰি দিম তো এতিয়া ধুনীয়াকে আগত নলবাৰীৰ পৰা আহো খানাটো কমপ্লিট কৰো তাৰ পিছত এইটোৰ লগত কি কৰো কি নকৰো গোটেইখিনি দেখাম দিয়ক কি ৰেডি নেকি এতিয়া যাব মানে এই কথা যি কলি আৰু যি কিবা যি গুৱাহাটীত ঠিক কৰা কথা কলি সেই গুৱাহাটীত ঠিক কিয়া কৰা মই গম পাইছো কিয় তাৰমানে অলপ ফেন ফলোইং বাঢ়াৰ পিছত যাই তাতে প্ৰমোচনৰ দ্বাৰা দি ৰিটে কৰবি মই জানোৱে তোৰ নিচিনা মিছা চলি নাই গাইছ হ'লেও আমাৰ ঘৰৰে এইটো গেৰেজ মানে ঘৰৰ আগেদি তোৰ ঘৰৰ সন্মুখৰ গেৰেজখনত ঠিক কৰি দিম বুলি কৈছে মই জানো পইচা খুজছে বেছিকে তাৰ ওচৰত দিম নেকি হা তো গাইছ ইয়াৰ পৰা এতিয়া ধুনীয়াকে ওলাই যাওঁ সময় প্ৰায় 1টা মান বাজিলে আৰু আগত ক'বাত যদি হাৱা চাৱা দিব পাৰো দি লৈ যাব লাগিব কাৰণ এই আগৰ টায়াৰত হাৱাই নাই একদমেই নাই এই গাঁতৰ মাজত ডাইৰেক্ট সোমাই গৈছিলো কিবাকে অকল বাচি আহিছো পৰা নাই যে সেইটোৱে ভাগ্য ভাল আছিল আমাৰ ইফালৰ ৰাস্তাবিলাকতো গাইছ গমে পায় একদম পুখুৰী এইবিলাক ৰাস্তা যে কেতিয়া ভাল হ'ব নাজানো আৰু আমি মাৰা চাৰা যোৱাৰ পিছত ভাল হ'ব পাৰে কাৰণ অহা 50-60 বছৰত এইগিলাৰ একো নহয় আজি অলপ গৈ আছো এটা বেলেগ ৰাস্তাৰে গৈ আছো আমাৰ ইফালেদি গ'লে প্ৰায় 40 কিলোমিটাৰ মান দূৰ হয় কিন্তু আজি অলপ ঘূৰি যাম বুলি ভাবিছো এই ইফালেদি কলিতাকুছি হৈ ডাইৰেক্ট সোমাই যাম বেতাল দাহঁতৰ ঘৰৰ একদম কাষতে হয় মানে ইফালেদি গ'লে মানে বহুত ঘূৰিব লাগে কিন্তু অলপ শৰ্ট হয় সেইকাৰণে ঘূৰি কৰাৰ ইচ্ছা নাই লাগিলে 2-3 কিলোমিটাৰ বেছি হওক কথা নাই তো গাইছ আহি কলিতাকুছি চক পালো ইয়াৰ পৰা বাওঁফালে যাব লাগিব ক'তে সোমাই দিয়ে পিলপিলা একদম ভালকে যাবই নোৱাৰে এইগিলা যে কিয় চলাব দিয়ে ইমান বেছি নাজানো আৰু এইটো ডাইৰেক্ট বেন মাৰি দিব লাগে নহ'লে গাইছ লাইচেঞ্চ বনাব দিব লাগে ইহঁতৰতো লাইচেঞ্চ নাইয়ে অহাই তহাই য'তে ত'তে সোমাই দিয়ে হা তো গাইছ ফাইনেলি আহি পাই গ'লো আৰু এইফালে আছে আমাৰ আঞ্জা বনাই থকা হৈছে কেনে কি বনাইছে এইগিলা কিহৰে চিলাৰ মাছ হা চিলাৰ মাংস চিলাৰ নহয় এইটো লোকেল আছে ঠিকে আছে মই ভাবছো পাঠাৰ হ'লেও ঠিকে আছে লোকেল বুলি কৈছে যদি খাচোন খা জিৰিছো সেই খা লগত লৌ আছে এটা বাকী এইফালে মিণ্টু দা অলপ ভাল পাইছে না পুৰা ভাল আৰু এইফালে আছে আমাৰ হৰেণ দাস কি খবৰ পঢ়া শুনা কলেজত যোৱা না যাই ঠিকে আছে ইফালে আছে আমাৰ চফি ভাই কি খবৰ আছো বাকী ইনষ্টাগ্ৰামত যি ৰিলচ দিয়া তুমি এগুলা আইডিয়া কৰ পৰা পোৱা আইডিয়া মানে আছে দুটো মেইন মানুহ আছে কোন বেতাল আৰু নিপুদা আছে ঠিকে আছে এনে মাজে যি আপিৰ লগত ৰিলচ দিয়ে মই ৰিলচত বেছি দিয়া নাযায় এনে আপোনালোকৰ লগত কমে আহে কিন্তু যি আপিৰ লগত আহে থকা আপি চাইডত থিয় কৰাই লয় সেই ৰিলচত যে আপি কেইটা দেখা পাও সেইগিলা ক'ৰ পৰা আহে ধৰিয়া না ক'ৰ পৰা ধৰে নো আমিতো নাপাওঁ বিচাৰি মই আৰু ভাবো সেইগিলা চাগে সেই
বাকী কি হৈছে? বাকী যিয়ে নহওক বাকী মই ভিডিঅ' চাই থাকোঁ আগৰ পৰা তোমাৰো Thank you, thank you. যোনকেইটা ভিডিঅ' বন চব বঢ়িয়া লাগছি ভাই থেংক ইউ বাকী মানে কেনে আফ্ৰিকান ভালু চাৰ লগে তোমাৰ ভিডিঅ' চাবা ইউটিউবত আৰু বাকী বেলেগ ভিডিঅ' চাবাৰ নাই আৰু ঠিকে আছে থেংক ইউ বিৰাট তোমাৰতো চাই থাকোঁ বাৰু থেংক ইউ বাকী আছো আৰু ভালে বাকী ভালে আছো ভালে একদম বঢ়িয়া এতিয়া খানা খাব লাগে বনাই আছে লাগে খানা খাব লাগে এনজয় কৰিব লাগে কিন্তু মাংস অলপ কম আছে কিন্তু তাতে মাংস কম মানে এতিয়া তুমি এটা লৈছো আমি কি কৰিম তাক থৈ আহিব লাগিছিল ন থৈ মানে লাগে খাব লাগে চবকে অলপ বস্তু এটা যে কথা আছে মানুহৰ বাবে পিছাক পিছ খাব লাগিব ঠিকে আছে আহ ইফালে আমাৰ আঞ্জাৰ কালাৰ অ মছলা ক'ত আঞ্জাত হা এই আঞ্জা খাব পাৰি হা মছলা মেক্সটা দি মেক্স তুলি নিমে গেছে অ হোৱাৰ পিছত দিব দে লাগা তুই লাগা তোর ঠিকে আছে বনাওক বাকী এইফালে আছে মছলা কিন্তু দিয়া নাই এতিয়ালৈকে দিয়ক আমাৰ প্ৰচেছটো বেলেগ দে বুজিছা না পাইছো কি যে হ'ব এই মছলা দিছি গেছ লগৈ আছে নিমে দিয়ে গরম না কি নামি যায় কমে দিছি জুচ উফ বাৰে দি জুইটো কিন্তু দা কেনে খবৰ আছো বঢ়িয়া ইফালে সেই ৰাস চাক গোটেই শেষ হ'ল বিয়া চিয়াৰ কিবা প্লেনিং কৰিছে না বিয়া মানে আপি মোৰ ইমান হৈছে এতিয়া কাক বিয়া কৰ সেনেকুৱা লাগে আপি ইমান হৈছি এই ওপৰৰ মালখিনি গুচি গ'ল এতিয়ালৈকে এটা ঘৰত আনিব নোৱাৰিলে বুলি কথা মিছে ন সেই ঠিকে আছে বাকী কেতিয়ালৈ প্লেনিং কৰিছে আপি নাই প্লেনিং কৰি এতিয়াহে অলপ কিবা কালাৰ আহিছে দে বনাওক সোনকালে বুনা বাবু লাহে আহে ঠিকে আছে বাবু লাইভৰ মানুহ জীৱন লাহে যাব ধৰিছি তাৰ কালাৰক লাগি আছে এইটো গুচিয়ে গ'ল লাহে গৈ তই যে আহিছিলি এনেকে পেলাইছিল মোক মই ভাবছো আজি চেছ কিন্তু কিবা কাৰণত থাকি ইদনাৰ মগজি কসলি পৰছো আৰু দেখাইছো আজি দেখাছে না এই হেৰি গৈছে এলইল গৈছে ভালো না ভাল হ'ব গুৱাহাটীত গ'লে ভাল হ'ব ওইটো রিপেয়ারিং করলো ঠিকে আছে বাকী কিবা এটা কৰক সোনকালে এইটো কিন্তু ৰিপেয়াৰিং নহয় গাইছ এইফালে আমাৰ আঞ্জা হৈ আছে বাকী মিণ্টু দা এইটো সঁচাই হেৰি না লোকেল না মোৰ কিন্তু বিশ্বাস হোৱা নাই আমি মিছা কথা নকওঁ মিছা কথা নকয় নেকি ঠিকে আছে বাকী আৰু কিমান টাইম লাগিব বুলি ভাবছে আৰু কোন ঠিকে আছে উঠি আহক মিণ্টু দাতে বহাৰ কাৰণটো গম কি এই যোনটো তই খাবি ইয়াতে লৈ পোহৰা দি আছে এনেই মাংস কম হয় না ৰখি আছে মাংসখিনি বাপৰে বাপ দে আহক দেখা চাও না কি চাকি চাও দে ও এইগিলা নহ'ব কিন্তু হা আগে খাই আছে আগে খোৱা নাই তো চাখা বুলি কৈ হ'ব তোমাৰ নামটো কি আছিল অৰিজিনেল নামটো যিটো নামটো কুলদীপ পাটোৱাৰী ঠিক আছে এনে তুমি অহাৰ লগে যি কৈছা যে মই কলেজত নাযাওঁ কলেজত নকওঁ মই কলেজত যাওঁ কলেজত গেলেও কিমান পঢ়বি আৰু মানুহ পঢ়বা নোৱাৰি নেকি নাই কেনে বেছি আশা কৰাতছে কি ডাঙৰ মানুহ হ'ব নোৱাৰিলেও কিন্তু লাগে কিন্তু সেইগিলা বাদ দিয়া পঢ়াৰ কাম নাই নেকি ঠিকে আছে বাকী কলেজত গৈ কিনে শিল্পা কিবা সেইগিলা চাব নোযোৱা নেকি এইগিলা যাওঁ কেতিয়াবা যাওঁ পাতলি কেতিয়াবা এইগিলা জানো দাদা কেনে লাগছে খাই ঠিকে আছে ভাল হোৱা নাই বোলে ঠিকে আছে কিবা ইমান ৰাতিপুৱাৰ পৰা মৰি বনাই আছে নিপুদা ভাল নহলে কিন্তু চাব মাংনাগিৰি ওলাই দিম আজি লোকেল মুৰ্গীৰ দাম লৈছে হা দিলে কি হ'ল ভাল হ'ব লাগব আঞ্জা নেকি ইয়ানজা ভালো আছে গাইছ আমাৰ বাংনা দাই বোলে লোকেল মুৰ্গীত বোলে নৰসিংহৰ পাত দিয়ে বোলে চালা মই আজি ফাৰ্ষ্ট টাইম শুনিলোঁ লোকেল মুৰ্গীৰ আঞ্জাত নৰসিংহৰ পাত দিয়া বুলি চা কি বুলি বাংনা মানে বিৰাট বাংনা কিন্তু দেই পেট ডাঙৰ বাংনা ডাইৰেক্ট চা নৰসিংহৰ পাত এইগিলা কি মানে খাই মানুহ সেইগিলা নলেজ নাই তো বোলে এই লোকেল মুৰ্গীৰ লগত নৰসিংহৰ পাত কি লগত থাকে কেনেকৈ মিক্সাৰ কেনেকৈ বইৰে লগত কওকচোন শ্বেয়াৰ হ'ব নালাগে বা তই এইগিলা কথা নাজাই মিনিট খুজি জানাই আমি দুটা কওকচোন কি নলবাৰীত তাৰ মানে বিয়া কৰাৰ কাৰণে পাগলা হৈ আছে গম পাই নেকি এইফালে আমাৰ ধুনীয়াকৈ আঞ্জা হৈ গ'ল আৰু এইফালে চাউল বহাই দিলে আৰু কিমান টাইম খাব লাগে সোনকালে 15 মিনিট চাবাৰ কৰোঁ ঠিকে আছে বনাও সোনকালে
আৰু গাইছ এতিয়া আমাৰ ভাত আৰু আঞ্জা ধুনীয়াকে হৈ গ'ল, কিন্তু ইয়াতে খাব নোৱাৰি না, ধূলি বালি একদম কেনে ঠাই। তো ধুনীয়াকে সেই বেতালদাহঁতৰ ঘৰৰ কাষত গৈ খাম। এতিয়া লৈ যাওঁ ইয়াৰ পৰা ধুনীয়াকে। ইফালে আমাৰ আহি পালে ৰাকেশ দা, কেনে খবৰ? বাকী হোটেলত কিমান লাভ হ'ল? হোটেলত বেছি নাই, 6,000 মান টকা লাভ হৈছে। জানো জানো মিছা ক'ব লাগে, একো নাই, শান্তিয়ে লাভ হৈছে বিদ্যা। সঁচানে? মাকৰ কচম এনে খাব নাই গম পাই। ঠিকে আছে ঠিকে আছে ঠিকে আছে। বাকী ইয়াতে অহাৰ কাৰণ মাংসৰ সেই খবৰটো পাইছে নেকি? মাংসৰ খবৰ পাইছে? মাংস ৰাখিছোঁ ৰ'বা, টকা মাংস সেইটো ফেক্টৰ দিয়া। ঠিকে টকা আছে বিলাও মই নিবো কেতিয়া তুমি পইচা হৈছে দেই বেতালদা। আৰু এইটো হৈছে বেতালদাৰ ৰুম। ৱাহ, ইনো পইচা আপোনাৰো হৈছে নেকি? এইফালে চাইছে না নাই প্লে বটন, ইফালে ফটো। বেতালদা এইটো কিমান লৈছে? ভাল লাগছে, এইটো বাদ দিয়ক, কিমান গৈছে এইটো? ঠিকে আছে ঠিকে আছে, মাল কিন্তু সোমাইছে অলপ। এই নিপুদা আপুনি কথা নকব কিন্তু। অ লাগে অলপ, মোক বেছি নালাগে, 10 লাখ মান হলেই হ'ব। মুৰ্গীৰ দোকানীয়ে পইচা পায়। এইফালে আমাৰ বাংনা দাই ভাত চাত পুৰা ৰেডি কৰি আছে। এটা বস্তু চাবি, কওক। এখন হ'ল আমাৰ এই হৰেন্দ্ৰেশ্বৰ কাহি, অ এই সৰু চলি না, সৰু চলিয়ে কেইটাক লাগি ষ্টপ নহয় এক চাইড কেনে পুৰা খোৱা নেকি? নাচাগে অ দিয়ক। চাই থাকচোন কিমান বাদ দি আছো। হৰেন্দ্ৰ হৰেণ দাস হ'ব, আমি নাখাওঁ। লৈছা দে বাবু, ভাত লৈছা ঠিকে আছে, মাংস কিন্তু নহ'ব ইমান। জোলো ভাত চাত লৈ কেতিয়াৰ পৰা বহি আছো, আৰু নিজে লৈ আছে লাষ্টত ভাত লৈ, নিজে ফাৰ্ষ্টত মাংস লৈ আছে। দিয়ক সোনকালে খাব লাগে। তো গাইছ এইফালে ভাত আৰু মাংস আহি গ'ল। বাকী হৰেণ দাস কেনে, ক'ত হাত দিয়া তুমি? কেনে লাগছে খাই বেতাল দা? তো ধুনীয়াকে গাইছ খাই লওঁ, তাৰপিছত লগ পাইছো। হ'ব দে, কিমান খা? কেনে লাগিল খাই? ঠিকে আছে ন? এতিয়া ঘৰৰ ফালে যাব লাগে আৰু সেই আপি এটাৰ হেৰি চিন্তা কৰিব অলপ, নহ'লে কিন্তু টাইম চাইম পাৰ হৈ গ'লে আৰু ভেজাল হ'ব পিছত। এতিয়া যাব লাগে। নিপুদা আমাৰ ইফালে যাব না এদিন, চাইকেল সিফালেদি যাব বৰপেটা হৈ। ঠিকে আছে ঠিকে আছে, দে লগ পাম পিছত। তো ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আজিলৈ এইখিনি আছিল, বহুত বহুত ধন্যবাদ। বাই বাই।